গণেশকুঁৱৰী গঙাজানি খবৰ নিশ্চিত যদিও এইখন সমাজতে মই দিন জন্মগ্ৰহণ কৰিছিলোঁ। যিখন সমাজত মই মোৰ যৌৱন কৈশোৰ অতিবাহিত কৰিছিলোঁ, কিন্তু সেইখন সমাজত আজি এনেকুৱা অৱস্থা দেখি মই নিজকে লাজ পাইছোঁ। যিখন সমাজত চুইটাৰ পিন্ধাৰ কাৰণে এগৰাকী বোৱাৰীক এঘৰীয়া কৰা হয়, তেওঁৰ ল'ৰা ছোৱালী দোকান পোহাৰ সকলো এঘৰীয়া কৰা হয়। শুনক তেওঁৰ নিজৰ মুখেৰে কি কৈছে। মই আমাৰ কি হ'ল মানে আমাৰ গাঁৱৰে দুগৰাকী বোৱাৰী মানে দুজন পুৰুষৰ লগত পলাই যায়। এজনী গৈছে আপোনাৰ বাইহাটা চাৰিআলি এটা ল'ৰাৰ লগত, আৰু এটাত আপোনাৰ ছোৱালী দুজনীয়ে চুইজাৰে পিন্ধিছিল। এতিয়া সেইদিনা পৰহি দিনাখন এখন মিটিঙত আমাক মানে একঘৰীয়া কৰিছে মানে এতিয়া কৈছেনো কি ৰীণা দাসে আমাক 5,000 ৰীণা দাস আপোনাৰ তাৰে হয়, তাই ইয়াতে উঠি আহিছে পঞ্চায়তৰ ওচৰত গণেশকুঁৱৰী গাঁৱৰ মুখিয়াল মানে এনে মহিলাখিনিৰ লগত মানে তাই অলপমান জড়িত ধৰি লওক যোগাযোগ আছে তেনেকুৱা, আৰু মই ইমান ভালদৰে নাজানো। মই ইয়াতে অহা আজি 4-5 বছৰ হৈছে। তেনেকুৱা ক্ষেত্ৰত মোক এখন আৰু এজনী গৈছিল মোৰ লগৰ যমুনা বৰা বুলি কয়, দুইজনীয়ে আমি মানে 7 তাৰিখৰ দিনাখন দুমনিচুকী বজাৰত চুৰিজা পিন্ধি গৈছিলোঁ। তাৰে কোনোবাই দেখি কেনে মানে কোৱাৰ পিছত আমাক মন্দিৰত শৰাই খাবলৈ মাতিছিলে, আমাক সবিতাত আছে। তাৰপিছত আমি মন্দিৰত নাম থকা বুলিয়ে কৈছোঁ। তাৰপিছত যোৱাৰ লগে লগে কৈছে নেকি শৰাইখন প্ৰসাদ ভগোৱাৰ আগত আমি এখন মিটিং কৰিম। তাৰপিছত আমি ক'লোঁ কি মিটিং কৰক, কৈছে মিটিংখন কাৰ ওপৰত হ'ব। আমি সেনেকৈও সুধিলোঁ, কৈছে পিংকি। ঠিক আছে আমাক মিটিংখন কওক কি হৈছে। কৈছে আমি পিংকিৰ লগত একো কথাই নাপাতোঁ, পিংকিক আমি আজিৰ পৰা এঘৰীয়া কৰিলোঁ। মই একো মাত দিয়া নাই। তাৰপিছত যমুনা বৰাক মাফ খোজাইছে চুইজা পিন্ধা হৈ কেনে, কৈছে এইবাৰ মাফ খুজিছ 5,000 টকা তোক আমি ৰেহাই দিলোঁ, নেক্সটবাৰ যদি তই আৰু চুইজা পিন্ধ তেনেহ'লে তই 5,000 টকা ভৰিব লাগিব। কৈছে পিংকি হাজবেণ্ডে সেইদিনাখন আমাৰ লগত ৰিগেল তৰ্ক কৰিছে, আমি পিংকিৰ লগত একোৱে নাপাতোঁ কথা, আমি পিংকিক এঘৰীয়া কৰিলোঁ। তাৰপিছত সুধিলে পিংকি তই কি কবি। বোলো মই চুইজা পিন্ধিমেই, চুইজা পিন্ধাটোতো কোনো বেয়া কথা নহয় ন। কোনোবাই চুইজা পিন্ধি পলাই গৈছে, সিহঁতি মাকৰ ঘৰত আহিলে 1 লাখ টকা ভৰিব লাগিব, গিৰিয়েকে ৰাখিলে 1 লাখ টকা ভৰিব লাগিব। সেইটো বা সিহঁতি এখন নিয়ম বান্ধিছে, সেইটো আমাৰ কোনো কথা নাই, আমাৰ কোনো ৰিলেশ্যনো নহয়। কিন্তু চুইজা পিন্ধাটো হয়, মই চুইজা পিন্ধাক লৈ এতিয়া মই পৰহি দিনাখন আপোনাৰ 8 তাৰিখৰ দিনা ৰাতি 7টা বজাত মই ওচৰৰ দোকান এখনত গৈছিলোঁ। মোৰ ছোৱালী কৈছে নেকি আপোনালোকক বাইদেউ বেয়া নাপাব, মাল দিব নোৱাৰোঁ। বোলো কোনে আপোনাক দোকানৰ মালো বন্ধ কৰিছে। মই কৈছোঁ আপোনাক কোনে মানা কৰিছে। কৈছে আপোনালোকক যোনে একঘৰীয়া কৰিছে সিহঁতি আমাক দোকানত মাল দিয়া বন্ধ কৰিব দিছে। বোলো ঠিক আছে। তাৰপিছত মই ওচৰৰে আপোনাৰ এজন দাদাক মাতি কেনে মই ছোৱালীকেইটাক চিপছ অনাব দিছোঁ, আনিছে। তাৰপিছত এঘৰীয়া কৰাৰ পিছত এতিয়া মোৰ ঘৰত কোনো নাযায়। মোৰ ঘৰত যদি কোনোবা যায় 5,000 টকা ভৰিব লাগিব। মই যদি কাৰোবাৰ ঘৰত যাওঁ সেই মানুহ ঘৰে 5,000 টকা ভৰিব লাগিব। গণেশকুঁৱৰী